चिराङाव हरखाब लामा जाब्रबथाय चिरां जिल्ला बारुर भुटान सिमनानि दादगारि हाथिसार देबाडांगिनि जाराव हटेलनि साखाथि राजा लामायाव BP2B008 भुटाननि गारि डाम्पारा देबाडांगिनि थागिबि 45 बोसोर बैसोनि समेश्वर नार्जारिखौ इनायै एक्सिडेन्ट खालामनानै जिउ खहा खालामो। थैनाय समेश्वर नार्जारिया साइकेलजों फैबाय थानाय समावनो बे जाथाया जादों होननानै फुलबारिनि सिमन नार्जारिया खौरांगिरिनो फोरमायदों। ओरैहाय एक्सिडेन्ट खालामनाय दायनिगिरिया दादगारि पुलिस थानायाव गावनो थांनानै आखाइ थिखिनाय लाहैयो होननानै मिथि मोनबावदों। भुटाननि डाम्पार गारिया खनसेल' नङा गोबां एक्सिडेन्ट खालामबाय थानायखौ नुनो मोन्दों, नाथाय रावबो MBI आरो पुलिस प्रशासना जेबो आखायाव लायाखै। बेनिखायनो डाम्पार गारि खारनायखौ बन्द खालामनांगौ आरो बांद्राय लड लानाय अन्थाइ लांनायखौ हमथानांगौ होननानै ओनसोलनि थागिबि रायजो राजाफ्रा खुद्रिसानाय दिन्थिफुंदों। सानसेयाव सासे जाम्फार गारिया बेबायदि फुथारगोन नामा? जाम्फार गारि सालायग्राफ्रा साबधान जागोन। जों बेखौ मानिनो हाया। देसिया फैनानै बेखौ फायसला खालामाला जों माब्लाबा हगारा आरो दिनैनि सानाव सानसे गारि खालामनो नाया। जाम्फार सालायग्राफ्रा साबधान जा। दिनै बेखौल' नङा, गोबां मानसि फुथारदों। मानसिखौ थाखाजों बायनो हाया मानसि जिउखौ। गोरलैफोरखौ दोनलांग्राफ्राबो साबधान। दायगिरिफोरखौबो फुदेरलाबायो आरो गोरलैफोरखौ मेरला स्कुलाव थांनायफोरखौबो बेबायदिनो खालामनो हागौ। बेनिखायनो जाम्फार सालायग्राफ्रा साबधान जादो। दिनैनि सानाव साबधान। बे मोनजाया मोनलागा थैनानै थांबाय। गाज्रि मानसिना जों बेखौ दायथ' लानाङामोन, खिन्थु जों बेखौ दुखु मोनदों। पाब्लिकआ दिनै सासे गाबोन सासे थैनांगौ नामा? बेबायदि गारिजों मानसिनि जिउखौ थाखाजों बायना लानो हायो नामा? सानसे हाजिरा मावालानो जोंहा जानो गैया। फिसा फिसौ फिसिनांगौ, न'खर फिसिनांगौ। बे दै होग्रासोमोन बियो। ओरै दै नायनानै ओरै फैदोंमोन। होमब्ला बेबायदि मानसि साधारनखौ जों ओरैनो हगारगोन नामा? बेनि न'खर बिनि फिसा फिसौ नायनांगौ सरकारा दिनैहाय। সেইটো আমাৰ ইয়াত চিৰাং ডিষ্ট্ৰিক্ট হয় আৰু এই হাতীচাৰ আৰু কি বোলে দাঁতগাড়ী ভূটান বৰ্ডাৰ লাগি থকা দেবাডাঙি হয়। মানে আমি সেই ঘটনাটো আজি এক্সিডেণ্ট হৈছে, ডাম্পাৰ ভূটান গাড়ী দি এক্সিডেণ্ট কৰা হৈছে। আৰু এক্সিডেণ্ট কৰাটো আজিৰ নতুন নহয়, সেইটো মানে আগৰ পৰা হৈ আছে। আগত মানে চাৰিআলিত হৈছিলে, চাৰিআলি ৰাণীখাটা থানাৰ ওচৰত। আজি মানে 11 তাৰিখ অক্টোবৰত মানে দাঁতগাড়ীত চেম টাইম এনেকুৱা ডাম্পাৰ গাড়ী দি এক্সিডেণ্ট হৈছে। মানে এক্সিডেণ্ট হোৱাৰ পিছত মানে আমাক এনেকুৱা ধমকি লাগায় যে মানে এক্সিডেণ্ট হোৱাৰ পিছত মানে 50,000 তোমালোকে ল, যদি সেইটো নলয় তোমালোকে পইচাও নাপাব আৰু ইঞ্চুৰেঞ্চ ক্লেইমটো নহয়েই ভূটান গাড়ী। যদি ভূটান গাড়ী যদি ইঞ্চুৰেঞ্চ ক্লেইম নহয়, পইচাও যদি নাপায়, এই গাড়ীটো আমাৰ ইয়াত কেনেকৈ দৌৰি আছে? আমি সেইটো মানে উত্তৰটো আমাক লাগে। আৰু এটা কথা হ'ল কি, মানে ইয়াত যে মানে ডাম্পাৰবোৰ এনেকুৱা অভাৰলোড লৈ গৈ আছে, হুদৰ পৰা ওপৰত বেছি ওপৰত। ওই ওপৰত যে লৈ আছে, আমাৰ ইয়াত মানে চিৰাং ডিষ্ট্ৰিক্ট হিচাপে মানে MBI আছে না নাই সেইটো মানে আচৰিত লাগিছে। আৰু লগত মানে প্ৰশাসন আছে না নাই, পুলিচ প্ৰশাসন তেখেতৰ নিজৰ সন্মুখতে মানে গাড়ীটো লৈ আছে, ওলাই গৈ আছে ওপৰত, কেবিনিৰ ওপৰত। ৰাস্তা আমাৰ মানে খোৱাৰীতকৈ বেছি বেয়া হৈ গ'ল। সেইটো মানে নজৰ কৰিবৰ কাৰণে আমি মানে প্ৰশাসন ৰাখিছে, MBI ৰাখিছে। তেখেতে কি MBI কি ঘাঁহ কাটি আছে নেকি এতিয়া বৰ্তমান? আমি গম পাওঁ প্ৰায় 6:30-7মান বজাত এখন ডাম্পাৰ আৰু এজন ইয়াৰে লোকেল মানুহ সোমেশ্বৰ নাৰ্জাৰী, তেখেতৰ স্পট ডেথ হৈছে। গতিকে আমি এতিয়া ঘটনাস্থলীত উপস্থিত হৈছোঁ। গতিকে ইয়াতে যিটো আইনমতে যদি ব্যৱস্থা লোৱা হয়, এখন গাড়ীখনৰ ওপৰত লোৱা হ'ব। আৰু আমি ইয়াত আহিছোঁ চৰকাৰৰ ফালৰ পৰা যোনটো কম্পেনচেশ্যন, সেইটো আমি মানে তেখেতক দিয়াম, অতি সোনকালে দিবলৈ আমি চেষ্টা কৰিম। বাকী এইটো এক্সিডেণ্টটো এইটো অতি দুৰ্ভাগ্যজনক ঘটনা। আৰু ইয়াৰ বেছি চাবলৈ গ'লে ছাৰ, যিমান ভূটানৰ ডাম্পাৰ আছে সেইটো মালিকবিলাকে মানে চব আমাৰ অসমৰ মানুহ হয়, বড়ো বা নেপালী মানুহে হয় চব। অকল ভূটান গাড়ীটো মানে ইহঁতে হায়াৰত লৈ পেলাই পাটত লৈ গৈ আছে। তাৰপিছত ৰাইজৰ পৰা এটা অভিযোগ আহিছে, মানে 18 টনৰ অকল 18 টন লৈ যাব পাৰে, কিন্তু 18 টনৰ বেছিকৈ লৈ যায় ইহঁতে, 10 টন 15 টন বেছি লৈ যায় বুলি অভিযোগ কৰি আছে। এইটো কি ক'ব? এইটো ইতিমধ্যে আমাৰ উপায়ুক্ত মহোদয়ৰ ওচৰত এনেকুৱা বহুতো কমপ্লেইন আহিছে। গতিকে উপায়ুক্ত মহোদয়কো জনোৱা হৈছে, তেখেতে অতি শীঘ্ৰে এইটো তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিব।